দিছোঁ আমাৰ যিটো বাক্সা এৰিয়া পৰিছে ইয়াতে জাগিলিবিল পথাৰ তাৰ মানুহখিনি কষ্ট হৈছে কাৰণ এইটো যেহেতু নলাটো বন্ধ হৈ গ'ল আৰু বৰপেটা টাউনৰ গোটেই পানীটো এইপিনে দিয়ে যায় আৰু এতিয়া যেহেতু ৰেলৱে এইটো প্লেটফৰ্ম বনাই দিলে আৰু মাটিটো যেহেতু ৰেলৱে মাটি হয় তথাপি আমি এতিয়া টেম্পৰেলি আমি ফকলেণ্ড আৰু জেচিবি লগাই গোটেই নলাটো আমি ষ্ট্ৰীমলাইন কৰি চাফা কৰি দিওঁ যাতে পানীটো ওলাই গৈ নদীত পৰেগৈ আৰু পিছত যেতিয়া খৰালিকালি হ'ব তেতিয়া এইটো এটা পাৰ্মানেণ্ট এটা পকী নলা এটা কৰিব বৰপেটা ৰোডৰ মিউনিচিপালিটিও কৰিব আৰু আমাৰ যিখিনি এৰিয়া পৰে সেইখিনি আমি VCDC হতুৱাই আমি কৰাই আমি পৰিলক্ষিত চিকিৎসকৰ অভাৱ হৈছে আমি এতিয়া তাত জ্বালা হেৰিৰ পৰা আমাৰ তাতে কনষ্টেণ্টলি আমাৰ হেল্থ কেম্প হৈ আছে আৰু মানুহে কৈছে যে খজুৱতিৰ দৰৱ লাগে সেইটো আমি দিয়াৰ ব্যৱস্থা কৰাই আছোঁ আমি খোৱাপানীৰ ব্যৱস্থা কৰাই আছোঁ খোৱাপানী দিছে কিন্তু মানুহে আহি খোৱাপানীটো লৈ যোৱাহি নাই মই অনুৰোধ কৰিছোঁ যাতে ডেকা ল'ৰাসকলকো কৈছোঁ যাতে প্ৰত্যেকগৰাকী খোৱাপানীটো লৈ লয় তেওঁলোকে আৰু যিমান খোৱাপানী লাগে আমি দিবলৈ ৰাজি আছোঁ আৰু দিও আছোঁ আৰু যিখিনি হেল্থ ফেচিলিটি আছে আমি ডেইলি এতিয়া আমি জীৱ জন্তুৰ কাৰণে কিবা ব্যৱস্থা কৰিব নেকি জীৱ জন্তুৰ কাৰণে আমি যিখিনি ফ'ডাৰ লাগে আমাৰ VCDC চেয়াৰমেনে আমাক সেইখিনি ৰিকুইজিশ্যন দিলে আমি লগালগ দি দিম আমাৰ বাক্সা এৰিয়াটো